আহোঁতে 5টা পৰঠা খাব নালাগিছিলে, এতিয়া হাকিবহে লাগিছে। আইঅ ককা, তোমাক ইমান এগাল পৰঠা খাবলৈ কোনে কৈছিলে? এই জুচতে খাই দিলোঁ আৰু। আৰু ৰখা থব নোৱাৰোঁ, যাবগে। মই এডোখৰতে বহোঁ, তোৰ ওচৰত নদী এখন আছে, পানী আনগে যা। ককা, তোমাৰ পৰা শান্তি নাই দে, ৰবা আনোগে। ময়ো এই গছজোপা তলতে বহি দিওঁ। এতিয়াহে অলপমান শান্তি লাগিছে। ঐ ভবলা হ'লে ঐ। হৈ গ'ল ককা, নিছো। এইটো লোৱা। দে এতিয়াহে অলপমান শান্তি পাছো বে। তুমি ইমান গেলা হাইলা, ইমান গোন্ধাইছে। ককা, সেইটো ওপৰত চোৱা। কি আছে ওপৰত? চোৱা, গম পাবা নহয়। আইঅ কৰন্দৰ পক্ষী, এইটো বৰলৰ বাচোন। ই যদি একোপ দিয়াই দিন মই আজি ইয়াতে চেটেপ। তোমাক নিদিলে বুলিহে ককা। মইতো ভাঙি দিম, তই লগে পলাবি দেই। আইঅ ককা, সেনেকুৱা নকৰিবা। যা ভাঙিয়ে দিওঁ, যি হ'ব দেখা যাব। ভবলা পলা। জহনীয়ে বুঢ়াটোলৈ অলপমান চা। এতিয়াই চোৱা কথা নহব, পলোৱাহে কথা। তেজ খোৱা এৰি থৈ নাযাবি। আইঅ নেঘেৰি জীয়েক দিলে বৰলে, পলোৱাহে কথা। দেউতা, আপোনাৰ অৱস্থা কেনেকে হল? সেইবোৰ কথা বাদ দে। এই তেজ খোৱা ভবলাটো কলে গ'ল? কেলে, সেই কিবা কৰিলে নেকি? এই তেজ খোৱাটোক মই কলো, মই বৰলৰ বাঁহটো ভাঙো, পলাবি। জহনীটোৱে মোক এৰি থৈ পলালে। আপোনাৰো এই বুঢ়া বয়সত বৰলা ভাঙিবলৈ কিয় পাইছিলে? সেইবোৰ কথা বাদ দেচোন। এই তেজ খোৱা ভবলাটোক মাতচোন, দুকোপমান দিওঁ। বাদ দিয়ক আৰু মাৰি থাকিবলৈ। পিছে বৰলা বাঁহটো কোনডোখৰত আছে? সেই আমাৰ আকৌ ধৰ্মেশ্বৰ পিছফালৰ জংঘলখনত। ধৰ্মেশ্বৰলৈ ফোন এটাকে মাৰো, বৰলা বাঁহটো ভাঙি আনোগে। কৰ সেই তেজ খোৱাকেইটাই মোক কামুৰিছিলে নহয়, তাক ভাঙিয়ে পেলামগে। হেল্ল' ধৰ্মেশ্বৰ। নবীন দাদা কওক। শুনিছো তোমালোকৰ ঘৰৰ পিছফালৰ জংঘলখনত বোলে ধেৰ বৰলা বাঁহ আছে। থকাটো আছে বাৰু। আমাৰ দেউতাক আকৌ সেইফালৰ পৰা আহোঁতে দিলে নহয় বৰলে দুকোপমান। সেয়েহে ভাবিছো বৰলা বাঁহটো ভাঙি পেলাংগে, যাবা নি? যাম, কেলে যাম। হ'ব তেন্তে, তুমি 5 মিনিট ৰোৱা, মই আধা ঘণ্টাত গৈ আছো। আহোঁতে ভবলাকো লৈ আনিব। হ'ব বাৰু, লৈ যাম। ভবলা এইফালে আছোন। ফাদাৰ, কোৱা কি হ'ল? সেই ধৰ্মেশ্বৰটোৰ পিছফালে থকা জংঘলখনত থকা বৰলা বাঁহটো ভাঙি আনো। ব'লা, মই বেয়া নাপাওঁ। তেন্তে তই ৰচোন, তোক একো দি থৈ যাওঁ। ককা, সেনেকুৱা নকৰিব, মৰি থাকিম। তই সঁচাকে মৰি থাকিবি নিবে? মোৰ দুখে লাগি গ'ল, সেইকাৰণে মই তোক আজিয়ে মুক্ত দি দিম। আইয়া ককা। আৰু তই জহনী ভাগো। এই তেজ খোৱা ভবলাক ভালকে মাৰিবলৈ নাপালো, ফুটিলে জহনীটো। ভবলা, বৰলা বাঁহটো কোনডোখৰত আছে? ওপৰত চোৱা। ধৰ্মেশ্বৰ, মাল মাগুৰ। তাকেহে নবীন দা, ইয়াৰ পৰা ঢেৰ মাল ওলাব। কলহ মাল 1 গিলামান খাই আহিব লাগিছিল, এনাৰ্জি পালো সেইদিন। ভবলা, লাখুটিটা বিচাৰি আনিবা যোৱা। ৰ'ব। নবীন দা, লওক, মইতো এনাৰ্জিৰ কাৰণে লৈ আনিছিলো। দিয়া, এতিয়াহে এনাৰ্জি অলপমান পাম। বেয়াত মস্তি লাগি গ'ল বে। ধৰ্মেশ্বৰ দা, লাখুটি নাপালো নহয়, এডালহে পালো, হ'বনে? দিয়া, এডাল আৰুহে মস্তি। নবীন দা, তলত জুইকুৰা জ্বলাই দিয়কচোন। ৰবা। সেয়া জ্বলাই দিলো। বৰলবোৰ পলাব, তেতিয়া 1 খোজ দিম। অ'কে। বৰলবোৰ ফুটিলে 1 খোজ মাৰিয়ে দিওঁ। ধৰ্মেশ্বৰ দা, এইটো ধৰক লৈ যাওঁ। ব'লা ধৰ্মেশ্বৰ, ব'লা। দেউতা, বৰলা বাঁহটো ভাঙি আনিলো, চাব আহক। তহঁতি আহিলি, মই তহঁতলৈহে বাট চাই আছিলো। মই বোলো এই তেজ খোৱা বৰলৰ বাঁহটো কেতিয়াকে ভাঙি আনে। নবীন দা, চাই নাথাকো, ইয়াত ভিতৰত থকা মোৰখিনি দেখি মোৰ জিভাৰ পৰা পানী ওলাই গৈছেগে। খাই পেলাওঁ, বলক। ব'লা গছৰ তললৈ যাওঁ, তাতে আৰামছে খামগে। বাদ দিয়ক গছৰ তললৈ যাবলৈ, ইয়াতে বহক, ইয়াতে কাম আৰম্ভ কৰি দিওঁ। হ'ব তেন্তে, বহা। ধৰ্মেশ্বৰ দা, বেয়াত মস্তি লাগিছে বে। লাগিবইতো, একদম পিয়ৰ হানি। হ'ব, এতিয়া লেকচাৰ মাৰি নাথাক, খোৱাত মন দে। বেয়াত মস্তি লাগি গ'ল বে। ইয়াৰ কলহ মাল হ'ব দিছিলে, আৰু মস্তি লাগিলে সেইদিন। আপুনি ঠিকে কৈছে ককা, আৰু মস্তি লাগিলে সেইদিন। আকৌ কিহে ভুনভুনাই আছে বে? নেঘেৰি জীয়েক, এইবোৰ বৰলচোন। পলা। আইঅ দিলে বৰলে।
আইঅ ফেলফেলীয়া গু মোকো দিলে বে আইঅ মা আইঅ দিলে ঐ মোকো দিলে পলা পলা তেন্তে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু এতিয়া মই পলাওঁ বাই বাই